জীৱনটো বৰ আচৰিত হৈ গ'ল। সুখী হোৱাতকৈ সুখী হোৱাৰ অভিনয় কৰাটোহে বেছি প্ৰয়োজন হৈ গ'ল। আঁকোৱালি লোৱা সলনি দলিয়াই পেলায়। হাৰি যোৱাজনক জগতে আকৌ হৰুৱাই পেলায়। এটা কথা সদায় মনত ৰাখিবা, যি আহিছিল সেয়া আপোন আছিল, যি গুচি গ'ল তেওঁ সপোন আছিল। কাম কৰাৰ আগতেই চিন্তা কৰাটো বুদ্ধিমানৰ পৰিচয়, কাম কৰাৰ সময়ত চিন্তা কৰাটো সতৰ্কতাৰ পৰিচয়, আৰু কাম কৰাৰ পাছত ভবাটো মূৰ্খতাৰ পৰিচয়। শান্তি এই পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু। সাধাৰণ কাৰোবাৰ বাবে এইটো হেৰুৱাই নেপেলাবা। নথকাজনৰ অভাৱ সকলোৱে অনুভৱ কৰে, কিন্তু থকাজনৰ গুৰুত্ব কোনেও নুবুজে। মানুহে তোমাক নহয়, তোমাৰ ভাল সময়টোকহে মান্য দিয়ে। সেই সুখবোৰে ত্যাগ কৰি দিব লাগে, যিবোৰ কাৰোবাৰ দুখৰ কাৰণ হয়। সম্পৰ্ক লাগিলে যি ধৰণৰে নহওক, সম্পৰ্ক সদায় প্ৰয়োজন নহয়, প্ৰয়োজনীয়হে হ'ব লাগে। নতুন বছৰৰ আৰম্ভণি হৈছে। জীৱনে পুনৰ ৩৬৫টা খালী পৃষ্ঠাৰ এখনি কিতাপ দিছে। যি লিখিবা, যি আঁকিবা, যেনেকৈ ৰং ঢালিবা, তেনেকৈ সম্পূৰ্ণ হ'ব এটি বছৰৰ অধ্যায়।